হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ব্লগ লৈ আকৌ আপোনালোকৰ মাজত আহিলোঁ। চাওক, এইটো আমাৰ মাইনাৰ যেতিয়া নেকি 2 বছৰ পাৰ হৈ 3 বছৰত সোমাব হৈছিলে, তেতিয়া তাৰ পাপাও ঘৰত আহিছিল, তেতিয়া কৰা ভিডিঅ'। তাই ঠুনুক ঠানাকৈ মাত ওলাইছিলে, বাপেকক জানো কি প্ৰশ্ন কৰি আছিলে, বহুত প্ৰশ্ন কৰি আছিলে। তেতিয়া তাই মাতটো পাপাকক স্পষ্টকৈ মাতিবই পৰা নাছিলে পাপা বুলি। তথাপিতো তাই পাপাক বহুত কুৱেশ্যন কৰিছিল, কাৰণ বহুত দিনৰ মূৰত যেতিয়া লগ পায়, তেতিয়া দেউতাকক লগ পালে ল'ৰা ছোৱালী এনেও সুখী হয়। বিশেষকৈ ছোৱালীবোৰ দেউতাকক পগলা হয়, সেইবাবে দেউতাকক পালে সিহঁতৰ বেছি ভাল লাগে। সেই মধুৰ স্মৃতিবোৰ মই সাঁচতীয়াকৈ ৰাখিছিলোঁ, কিন্তু ভবা নাছিলোঁ আজি এনেকৈ আপোনালোকৰ মাজত ব্লগ হিচাপে দিম বুলি। কিন্তু এতিয়া ভাল লাগিছে মোৰ দেখি যে সেই দিনবোৰ মই সাঁচি ৰাখিব পাৰিছোঁ। মোৰ ছোৱালীজনী, মই তাইৰ লগত কটোৱা সময়খিনি, তাইৰ দেউতাকে তাইৰ লগত কটোৱা সময়খিনি। চাওকচোন, আমি গৈছিলোঁ তেতিয়া এখন ঢেকীয়াজুলিত থকা, শোণিতপুৰ জিলাতে থকা কনকা নামৰ পাৰ্কখনত। আপোনালোক কেতিয়াবা আহিছেনে বাৰু? আহি চাবচোন, তাত আহিলে আপোনাৰ মনটো শান্ত হৈ যাব আৰু তাৰ পৰিৱেশে আপোনাক সকলোখিনি দুখ পাহৰাই আপোনালোকক প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন কৰি ৰাখিব। সেই সময়ছোৱা সঁচাকৈ আমাৰ বহুত অতীত হিচাপে থাকি গ'ল যদিও তাত আমাৰ মাইনাই কৰা ভাৱ ফূৰ্তিসমূহ সাঁচতীয়া হৈ ৰ'ল। চাওকচোন, তাই যেতিয়া খোজকাঢ়িছিল, ঠুনুক ঠানাকৈ খোজকাঢ়িব শিকিছিল, তথাপিতো তাই ইমান ষ্ট্ৰং যে পাপাকক ইমান 3 বছৰৰ পিছত লগ পাইছে যদিও অনুভৱেই কৰা নাছিল যে বাপেক নাথাকে। তথাপিতো তাই ইমান ভাল পাইছিলে। চাওকচোন, তাই ভাল হ'লে, ল'ৰা ছোৱালী ভাল হ'লে আমাৰ মাক দেউতাকৰো বহুত ভাল লাগে ন? আপোনালোকৰ হয়নে তেনেকুৱা? তাই হাত যিহত সুখী হয়, আমি সেই তাতেই সুখী হ'বলগীয়া হয়। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত এনেকৈ খেলা ধূলা কৰেনে বাৰু? চাওকচোন, সিহঁতেও ফূৰ্তি পায়, সিহঁতৰ লগত সমানে খেলিলে। আমাৰ মাইনাই যে মোক কি কৈ আছিলে, তাই মানে দাঙিব নোৱাৰে, তথাপিতো মোক তাইহে দঙুৱাই আছে যে চোৱা, আমাক এতিয়া ঘোঁৰাটো দেখিলেও তাইক ঘোঁৰাত উঠিবলৈ যাবলৈ লাগে। একো ভয় শংখ নাই, তাই এতিয়া ঘোঁৰাটো উঠিব পৰা হয়। চাওকচোন, অলপো ভয় কৰা নাছিলে যে ঘোঁৰাটো উঠিলে তাই পৰি যাব। তাই সৰুৰ পৰা সঁচাকৈ বহুত সাহসীয়াল। ভগৱান তাইক বহুত শক্তি দিয়া, যাতে তাই এইটো সাহসখিনি বুকুত বান্ধি আৰু আগুৱাই যাব পাৰে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই, যাতে আমাৰ ছোৱালীজনী ভৱিষ্যতে এজনী সাহসীয়াল ছোৱালী হৈ পেলাই সফল হ'ব পাৰে। কাৰণ আজিকালি ছোৱালী মানুহ সাহসীয়াল হোৱাটো বহুত প্ৰয়োজনীয়, কাৰণ সাহস নহ'লে সকলোৱে কথা ক'বলৈ বা চকু দিবলৈ বহুত সাহ পায় আৰু বেয়া চকুৰো চাবলৈ বিচাৰে। সেইবাবে সাহস ছোৱালী মানুহৰ বহুত দৰকাৰী, সাহস থাকিব লাগে সেইবাবে।
হাই ফ্ৰেণ্ডছ, এইখিনি দেখি নাভাবিব যে মই ফূৰ্তিতে এনেকৈ উঠিছোঁ। নহয়, মই যে মোৰ ছোৱালীজনীক অনুশীলনহে দিব বিচাৰিছোঁ, যাতে তাই পিছত এনেকৈ উঠিব পাৰে। তাইক কৈছোঁ, মা এনেকৈ মই যেনেকৈ উঠিছোঁ তুমি তেনেকৈ উঠা, তেতিয়া তুমি পাৰি যাবা, তুমি ওপৰলৈ উঠিব পাৰিবা। তেতিয়া আপোনালোকে তেনেকৈ শিকায়নে বাৰু? মই হ'লে তেনেকৈ শিকাওঁ, কাৰণ তেনেকুৱাকৈ শিকালে সিহঁতে সোনকালে বুজি পায়। তাইক কৈছোঁ, মা মই যেনেকৈ উঠোঁ, যেনেকৈ ভৰি দিছোঁ তুমিও তেনেকৈ দিয়া। তাই কৈছে, মা মই উঠিব নোৱাৰোঁ। চাওকচোন, তাইও চেষ্টা কৰিব বিচাৰি আছে, কিন্তু তাই ভয় কৰিছে। চাওকচোন, এয়াও যে এটা শিক্ষা যে তাই মই যেনেকুৱা কৰিছোঁ তাই সেইদৰে ঝুলিবলৈ চেষ্টা কৰিছে। তাই মোৰ ফালে চাই আৰু কওঁ, মা মই তুমি ঝুলিবই পৰা নাই, তুমি দেখোন বৰ ধুনীয়াকৈ ঝুলিছা, মোকো ঝুলাই দিয়াচোন বুলি কৈ আছে। মই কৈছোঁ, নহয় তুমি এনেকৈও ঝুলা, তে এনেকৈ ঝুলিলে তুমি নিজেই ঝুলিলে ভাল লাগিব তোমাৰ, তেতিয়াহে শিকিবা। তেনেকৈ শিকাব লাগে ল'ৰা ছোৱালী, তেতিয়াহে সিহঁতে সকলোখিনি দিশৰ পৰা অলপ পাৰগত হ'ব। মই নাজানো মোৰ ছোৱালীজনী কিমান দূৰলৈকে
পাৰ্গত হয় সেইটো মই ক'ব বিচৰা নাই, কিন্তু সিহঁতক শিক্ষা এনেকৈ দিব লাগিব। কাৰণ সিহঁতে সৰুৰ পৰাই কিছুমান বস্তু এনেকুৱাকৈ জানিব লাগিব যাতে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিব পাৰে, যাতে আনৰ ওপৰত নহয়। তেতিয়াহে ভৱিষ্যতত সিহঁতে আগবাঢ়ি যাব পাৰিব, সকলো দিশতে পাৰ্গত হ'বলৈ চেষ্টা কৰিব। আৰু এতিয়া চাওকচোন, মোৰ মানুহজনে কৈছে তুমি পাৰিবা, যোৱাচোন যোৱা অলপমান, মই ভিডিঅ' কৰিম, পাৰ নে নাই, পাৰ হ'ব। মই কৈছোঁ চাওক, মই আগতে দলংক পাৰ হোৱা আমাৰ অভ্যাস আছে, কাৰণ আমি টিউচনলৈ এটা সৰু কালভাৰ্ট আছিল, কালভাৰ্টটোৰ ওপৰেদি এনেকৈ অহা যোৱা কৰিছিলোঁ। তাকো কালভাৰ্টটোৰ এটা চিৰিজে মাজেদি পানী যায়, কিন্তু সেইটোদি মই অহা যোৱা কৰিছিলোঁ আৰু মোৰ লগবোৰৰ লগত। তেতিয়াহ'লেনো এইখন দলং পাৰ হোৱাটোনো কি ডাঙৰ কথা নহয় জানো গাইজ? ঠিক তেনেকৈ মই পাৰ হ'বলৈ চেষ্টা কৰিছোঁ, ভয়ো লাগিছে, তাতে এটা টায়াৰৰ মাজেদি তেনেকৈ খোজকাঢ়ি কিনাৰেদি ভৰি দি খোজকাঢ়িছোঁ, তাতেতো মাজেদি পৰি যাওঁ বুলিও ভয় লাগিছে। তেওঁ চাওকচোন তেনেকৈ ভিডিঅ' কৰি আছে, মোৰ কিবা লাজেই লাগিছে। সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ ময়ো খেলিব লগা হৈছে মাইনাৰ লগত, কাৰণ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলিলেহে তাইও আকৌ সৰু সুলভ মনটো ডাঙৰ হ'ব, কাৰণ তাইও আমাৰ পৰাই শিক্ষা পাব। যিহেতু মাক দেউতাকে যি কৰে ল'ৰা ছোৱালীয়ে বুলি তেনেকৈয়ে শিকে, হয়ো হয় আমাৰ মাইনা তেনেকৈয়ে শিকি গৈ আছে। কিন্তু বৰ্তমানলৈকে আমি তাইক যিখিনি শিক্ষা দিছোঁ তাই সেইখিনিয়ে শিক্ষা লৈছে, তাত যে তাই একো বেলেগ একো শিকিব পৰা নাই। কাৰণ আমি তাইক বহুত মৰমত, আদৰত আৰু বহুত ধৰণৰে তাইক চালি জাৰি চাই পেলাই ডাঙৰ কৰিছোঁ, কাৰণ তাইক আমি একো বেয়া সময়তো লগাব দিয়া নাই। এতিয়া তাই পাপাকৰ লগত জুৰিব ধৰিছে, তেওঁ কৈছে তুমি এইবাৰ ভিডিঅ' কৰা, মই কৰোঁ, ময়ো অলপমান ট্ৰাই কৰোঁ ইয়াত অলপমান ফূৰ্তি কৰিবলৈ, যাতে এয়া চিন হ'ব, চিন হিচাপে মোৰ থাকি যাব। তেনেকৈ কৈ তেওঁ চেষ্টা কৰিছে। চাওকচোন, মোৰে দেখি ভয় লাগিছে, যেনেকুৱা কৰিছে যাতে পৰিয়ে চাব নেকি, কিন্তু নাই, ছেফটি বেল্টডাল আছে যে সেইকাৰণে ভয় লাগিছে, যদি কোনো ধৰণৰ চিন্তা নাই। কাৰণ তেওঁলোক ওচৰতেই ৰখি আছিলে, চাই আছিলে তেওঁ কিমান দূৰ যায়। পিছে তেওঁ আৰু সম্পূৰ্ণ পাৰ হ'ব নোৱাৰিলে, ভয়তে তেওঁ ঘূৰি আহিলে। মইতো ভাবিছিলোঁ পাৰেই হৈ যাব যেনেকৈ গৈ আছিলে, কিন্তু নহয়, তেওঁ ভয় কৰিলে আৰু সেইবাবে উভতিয়ে গুচি আহিলে। আমাৰ মাইনাই বোলে তাৰ পাছত আইচক্ৰীম খায়, সেইবাবে আইচক্ৰীম খুৱাবলৈ ধৰিছোঁ। তাকো চাওকচোন, বেছি ঠাণ্ডাৰ কাৰণে শুকাই দিব লগা হৈছে, আৰু কয়ো মাহা বহুত ঠাণ্ডা। সেই ভইচটো মই আপোনালোকক শুনাম বাৰু, ৰ'ব। ঠাণ্ডা বুলি তথাপিতো নোখোৱাকৈ থকা নাই, তাই তথাপিতো খাবলৈ কিন্তু হাৰেই মনা নাই। আৰু চাওকচোন, খাবৰ বাবে ৰেডি, ঘৰত যাব হৈছে যে, মা মই ৰেষ্টুৰেণ্টত খানা খাম কৈছে। থুনুক থানাক মাতৰে তাইক সেই ভাত খাবলৈ ৰেডি হৈ আছে, যেন তাই সকলোখিনি খাই শেষ কৰিব। ক'ত আনো, ৰেষ্টুৰেণ্টত গ'লেচোন খোৱাই নহয় তাই, এনেই ফূৰ্তিতে তাই সমানে বহিয়ে ভাল পায় আমাৰ লগত সমানে। যাওকচোন, কনকা ৰেষ্টুৰেণ্টখনত থকা সেই ভণ্টিজনীয়ে তাইক কিদৰে মৰম কৰিছে, তাইও মাহী বুলি পিছে ঘূৰি ফুৰিছে। আজিলৈ বাই, আকৌ লগ পাম।